দেখো বৰ ধুনীয়া জেগালৈ আহিছোঁ। নামটো আপোনালোকে নিজে পঢ়ি ল'ব দেই। ভিতৰত গৈ দেখাই আছোঁ। এখন বাহিৰৰ এইটো ৰাস্তা, গাড়ী দেখিছে। ভিতৰলৈ গৈ দেখাই আছোঁ। ক্ষেত্ৰৰ পৰা সোমাই এইটো পানী কি বুলি কয় নাজানো, আৰু পানী বুলিয়ে কৈছোঁ। রিক্সা কোথায় গেলে হবে? এই দিলোঁ খেলিবলৈ বহি আছোঁ। এওঁ কালিৰ পৰা লগ ধৰি আছিলে, আমি আহিয়ে থাকোঁ বাৰু। এয়া আমাৰ মালিক লৈ আহিছোঁ আজি। অক্সিজেন পাৰ্ক বুলি কয়। ভিডিঅ' কল কৰি আছে বাৰু। এই দিলোঁ ক'ত খেলি আছে, খেলি আছে। এইটো ডাষ্টবিন। কেমেৰাতে আঙুলটো লাগে বাৰে বাৰে। দেখিছেনে কিমান ধুনীয়া? গেটৰ মুখতে আহিলে, ইমান জোৰ দৌৰি আহিছে। ক'ত পলালে বিচাৰিয়ে পোৱা নাই। সেইজনী ইমান জোৰ পলালে দেখিয়ে নাপালোঁ। ঐ ক'ব নোৱাৰা হৈ যায় লাহে লাহে। আহিয়ে থাকোঁ বাৰু আমি। আজি আন্তীয়েকক লৈ আহিছোঁ। এইডোখৰ ধুনীয়াকৈ বনাই দিছে, পাথৰ দি, শিলগুটি দি। সুদা ভৰিয়ে খোজ কাঢ়িবলৈ। সুদা ভৰিয়ে খোজ নেকাঢ়ি কাঢ়িবই নহ'লে বৰ দুখ পায়। আমাৰ ছোৱালীয়ে আন্তীহঁতৰ লগত গৈ আছে আগত। সুদা ভৰিয়ে, তাইও সুদা ভৰিয়ে খোজ কাঢ়ে বোলে। আমিয়ে খোজ কাঢ়িব নোৱাৰোঁ, বিষাই গুটিবোৰে। তাই সুদা ভৰিয়ে খোজ কাঢ়ে। लाख तो का भाभी है चांगला डिझाईन बघा, डिझाईन काढून बनाले। साइडे साइडे फुলৰ গছ ৰুই দিছে ধুনীয়াকৈ। এইডোখৰ মাজতে দি দিছে ধুনীয়াকৈ, একদম সেউজীয়া হ'লে হ'ব আৰু। ডাষ্টবিনটো গোটেইজনী ভেকুলিয়ে আৰু। ফুলখিনি দেখিছে ইমান ধুনীয়াকৈ ফুলি আছে। দেখিছে আকৌ দৌৰিলে। ধুনীয়াকৈ বনাই থৈছে। বেকুলীজনীহে টেনশ্যন নাই আৰু, ধুনীয়াকৈ বহি আছে। ডাষ্টবিন ফুল এনজয়, বহি আছে, বহি আছে। আমি ঘূৰি ফুৰিছোঁ। খেলনা লাগে, খেলনা ৰাস্তাতহে আছে। লাগে খেলনাহে লাগে। ৰাস্তাত মেলা বহি আছে, মেলাত খেলনা লাগে বোলে। যাওঁ মেলা চাওঁগৈ আকৌ।